নমস্কাৰ মই ৰশ্মি আপোনালোক আটাইকে অন্য দিনাৰ দৰে আজি মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। এতিয়া মই ডাঙৰ মুখখন মেলি কথাও ক'ব পৰা নাই কাৰণ মোৰ এইখন গালতকৈ এইখন গাল ফুলা আছে। আপোনালোকে ইমান ধৰিব নোৱাৰিব, ওচৰৰ পৰা দেখিলে গম পাব। মানে মোৰ গুৰি দাঁত ওলাইছে, এটা মানে এমাহমান হৈছিলে এফাল ওলাইছিলে, এতিয়া আকৌ এফাল ওলাইছে। আপোনালোকৰ চাগে যিসকলৰ দাঁত ওলালে গুৰি দাঁত সেইসকলে গম পাব গুৰি দাঁত ওলাওঁতে কিমান মানে বিষ হয়, কথা ক'বলৈও নোৱাৰি ভালদৰে, মানে হাৱা সোমালে বিষাই যায়। তাৰপিছত কিবা এটা খাবও নোৱাৰি। গৰম বস্তু খালে বাৰু ভালেই, চেঁচা বস্তু যদি দাঁতটোত লাগে আৰু একদম ক'বই নালাগে। আপোনালোকৰ যিসকলে নাই ওলোৱা তেওঁলোকে ওলালে গম পাব কিমান মানে কষ্টকৰ মানে দাঁতটো, মানে তাৰ সলনি নোলালে ভাল। কিয়নো ওলাই জানো, এইকেইটা দাঁতে চলিয়ে থাকে, কিয়নো বাৰু 32টা হ'ব লাগে। সি যি কি নহওক বিষ ভাগেই থাকিব। সময়ৰ কাম সময়ত কৰিবই লাগিব, নহ'লে পিছলৈ কামবোৰ দম খাই যাব। এইপিনে ছোৱালীও আছে, কামবোৰ দম খাই গ'লে পিছত মাথাটো মোৰ গৰম হৈ যায় একদম। ঠাণ্ডা দিনটো গ'ল বুলি ভাবিছিলোঁ, কিন্তু ঠাণ্ডাটো আকৌ আহিছে মানে বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডাটো হৈছে। মানে মই ঠাণ্ডা দিনটো ভালেই পাওঁ, কিন্তু সৰু ল'ৰা ছোৱালী আৰু বৃদ্ধসকলৰ কাৰণে ঠাণ্ডা দিনকেইটা বেলেগ বেয়া, জুইশেক ল'ব লাগে। আৰু ইটো সিটো ল'ৰা ছোৱালীবিলাক বাঢ়ি আহিবলৈ নিবিচাৰে। গছ গছনিৰ পৰা আদি কৰি সকলো বস্তু কুঁৱলীৰ পৰা বাঢ়ি আহিব নোৱাৰে, সেইকাৰণে ঠাণ্ডাৰ দিনটো মানে বেয়া পায়। আৰু মই কিন্তু ভাল পাওঁ, মই গৰম দিনটো একদম বেয়া পাওঁ। গৰম আহি আছে, মই একদম বেলেগ বেয়া পাওঁ। মানে গৰম হ'লে মানে মোৰ এইবোৰ গোটেই ঘামি কৰি কেনিবাতি ওলাই যাবই নোৱাৰোঁ। কাপোৰ পিন্ধোহে একদম ঘামি একদম তিতি বুঢ়ি মেকআপ চেচ হৈ যায়। মই একদম গৰম দিনটো একদম ভাল নাপাওঁ। মানে ঠাণ্ডা দিনত কাপোৰ এজাপ পিন্ধি যাম, মেকআপ চেকআপ কৰিলেও নাযায়, আৰু মই সেইকাৰণে ঠাণ্ডাৰ দিনকেইটা ভাল পাওঁ। এইজনী আমাৰ ৰেডি উঠি গ'ল, উঠি গ'লা ন? হাঁ কৈ দিয়া। যে কান্দিছে, থুনথুনাইছে, মানে মোবাইলটো লাগে ন? মোবাইলটো লাগিব, গান চাবা, মাম খাবা নাই? মাম খাবা নাই কৈ দিয়াচোন, মাম খাবা নাই কৈ দিয়া। হাই বুলি কৈ দিয়াচোন এবাৰ, তাৰপৰা মই মোবাইলটো দিম। হাই বুলি কৈ দিয়া, হাই ক'লেহে মোবাইলটো দিম। হাই কৈ দিয়াচোন, চুমু এটা দি দিয়া, হাই কৈ দিয়া। এয়া তেনেহ'লে অকণমান কিবা এটা খুৱাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এতিয়া মই ৰেডিক খুৱাই দিলোঁ চেৰেলেক অকণমান বনাই। তাই মানে ভুজিয়া খাই বেলেগ ভাল পায়, এইবোৰ বিকাজী ভুজিয়া। ইমান জ্বলা, তাই যে আমাৰ দাদাহঁতৰ ল'ৰাটোৱে খাব নোৱাৰে, হেহাই খায়। এই একদম মানে কেনেকৈ খাব পাৰে তাইহে জানে। আৰু পানী অকণমান খুৱাই দিব লাগে। তেও কৰে, তেও খায়, মানে ইমানেই ভাল পায় ভুজিয়া বুলিলে পগলা। অইন বিস্কুট নাখায়, অকল ভুজিয়া। ভুজো খাই থাকা দেই। মই মেগী বনাওঁগৈ, ককাই মেগী আনিছে। আজি অকণমান বতৰটো ঠাণ্ডা, অন্য বস্তু একো বনাবলৈ মন যোৱা নাই, সেইকাৰণে মেগী খুজি পঠিয়ালোঁ। মেগী আনি দিছে দেউতাই, মই মেগীটো বনাই লওঁ। দেউতাই মানে আগফালে আমাৰ পথাৰত জিকা আৰু তিয়ঁহ দিব এডৰা। বিলাহীৰ পুলি ইমান এপেটি গজাইছিলে যদিও মানে বিলাহীৰ পুলিটো নগজিলে, সেইকাৰণে জিকা আৰু তিয়ঁহ দি থ'ম কৈছে দেউতাই। সেয়া খল মাৰিছে, খল মাৰি সাৰ দি থৈ গৈছে। এতিয়া সাৰখিনি কাটা কুৰেদি এনেকৈ লৰাই দিব আৰু তল ওপৰ কৰি দিব। তেনেহ'লে মই মেগীটো বনাই লওঁগৈ, তাৰপিছত লগ পাইছোঁ। এতিয়া আমি ধুনীয়াকৈ বহি লৈ মেগী খাই আছোঁ। হৈছে খাবলৈ একদম বঢ়িয়া। তেনেহ'লে মেগীটো খাই লওঁ, তাৰপিছত লগ পাইছোঁ। পানী ফিল্টাৰত দিয়াই লৈছোঁ। এওঁ আহিছে, কুঁৱাটো মানে পানীটো তললৈ বহি গ'ল, সেইকাৰণে এওঁ পানীটো ফিল্টাৰত দিয়া নাই। এতিয়া মই কাপোৰকেইটা আনোগৈ, ৰ'দটো নিদিলে বতাহতে অকণমান সোনকালে কাপোৰ আনিলোঁ। ঘৰত কাম বন কৰি ধুনীয়াকৈ আজৰি হৈ এতিয়া পাই গ'লোঁ দোকানলৈ আহি লাভ হ'ল। এওঁ ডিছপ্লে আছে এৰিহা কাপোৰ, মানে যোৱা বছৰে অনা, এইবাৰ উলিয়াওঁতে সোমাওঁতে ধুনীয়াকৈ বেয়া হ'ল, সেইকাৰণে মেলি দিছে। ঘৰতে পিন্ধিব পাৰিবা কৈছে, ঠাণ্ডা দিন যিহেতুকে চানা খাবলৈ মন গৈছে, এওঁ চানা আনিবলৈ পঠিয়াই আহিছোঁ। চানা খাই লৈ পূৰা হেহাই আহি আছোঁ। ভিডিঅ'টো ভাবিছোঁ এইখিনিতে শেষ কৰোঁ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।